হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই এটা সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আচলতে ভিডিঅ'টো বনোৱাৰ কথা নাছিলে। আজি দুপৰীয়া মোৰ তাত ফোন আহিলে দাদা এজনৰ যে আমাৰ তাত আহি আছে। তো মই ভাবিলোঁ ইয়াত এটা ভিডিঅ'ই বনাই দিওঁ, সেইকাৰণে এটা ভিডিঅ' বনাই দিলোঁ। আৰু কিয় আহিব মই এতিয়াতে আপোনালোকক নকওঁ, আপোনালোকে শেষলৈকে চাই থাকক। আপোনালোকে গম পাই যাব কিয় আহে, কি কৰে। তো আৰু কোন আহে সেইটো আপোনালোকে গম পাই যাব পিছত। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো ভাল পাব বুলি মই আশা কৰিছোঁ। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক, আপোনালোকে গম পাই যাব। চ' গাইজ, দাদাহঁত আহি থকা বুলি গম পাই মই ৰুমটো অলপ ঠিক কৰিব ল'লোঁ। কি ক'ম, ঠিক কৰি মোৰ এনেকুৱা গৰম উঠি গৈছে। এনে গৰমত মোৰ গৰম, এইকেইদিন এনেকুৱা গৰম দিছে। তো এইটো ৰুম মোৰ হয় ক'ব গ'লে, কিন্তু এই ৰুমটোত মোৰ বস্তুতকৈ মাহঁতৰ বস্তু বেছি আছে, দাদাহঁতৰ বস্তু। সিহঁতৰ নিজা নিজা ৰুম আছে, তথাপিও মই থাকোঁ হোষ্টেলত। চ' সিহঁতে কি কৰে, যিমান যি বস্তু থাকে ইয়াতে থৈ দিয়ে আৰু সিহঁতৰ পূৰা খালী আৰু ইমান ধুনীয়াকৈ ৰাখিছে। ময়ো টাইম পোৱা নাই। এদিন আহিয়ে মই ইণ্টাৰ্ণশ্বিপ গ'লোঁ, তাৰপাছত এক্সাম পাতিলে। মই ভাবিছোঁ এক্সাম যোৱাৰ পাছত ঠিক কৰিম, আৰু মই হোষ্টেলৰ পৰা অহাৰে কথা আছে। হোষ্টেল নাথাকোঁ আৰু এবছৰ ঘৰতে থাকি মই অহা যোৱা কৰিম। ভাবিছোঁ ঠিক কৰিম, কিন্তু আজি কৰিব লগা হোৱাই মোৰ এনেকুৱা গৰম উঠিছে। মূৰটো ইমান বস্তু খঙো উঠিছে। এইফালে মাহঁতো নাই, মাহঁত গৈছে মামাতে, পূজা আছে মামাহঁতৰ, কিন্তু মাহঁত এতিয়া আহিছে, মই মাতি দিছোঁ। তাৰ আগতে মই ঠিক কৰিলোঁ এই বিচনাখন চাওঁ, এইখন ঠিক কৰিবই পৰা নাই। এইখনত আচলতে মোৰে বস্তু আছে, এইবিলাক মোৰে কিতাপ হয়। মই ভাবিলোঁ দাদাহঁত অহালৈকে পঢ়িম আৰু সেইকাৰণে এইখন ঠিক কৰা নাই। বাকী কাপোৰ চাপোৰ যিমান যি পাৰোঁ আৰু নজমাকৈ গড্ৰেজত ভৰাই ভৰাই থৈ দিছোঁ। কিমান আৰু কাপোৰ জাপিম, আৰু ইমানেই কাপোৰ আমাৰ গোটেইকেইজনৰ, কিন্তু কাপোৰেই নাই। সেইটো সকলোৰে ক্ষেত্ৰত হয় যে ইমান কাপোৰ থাকে, কিন্তু কি হয় যেতিয়া পিন্ধিব লগা হয় তেতিয়া কাৰো কাপোৰে নাথাকে, এনেকুৱা হৈছে আমাৰো। এতিয়া মই ভাবিছোঁ আজি গোটেইবিলাক ঠিক কৰিব লগা হয়। ভাবিছোঁ আমাৰ ইমান কাপোৰ আছে, কিন্তু আৰু ক'ৰবাত যাব লগা হ'লে আৰু মাকে ক'ম আমাৰ কাপোৰেই নাই বোলে। আজি আৰু মই ভাবিছোঁ যে নকওঁ মাক কাপোৰ নাই বোলে, সেইকেইটাই পিন্ধি পিন্ধি মই পূৰণ কৰিম ভাবিছোঁ। দাদাহঁত আহি পাবৰ হ'ল, মই ফোন কৰিছোঁ দাদাহঁতক। দাদাহঁতে হোটেলত কিবা খালে, এতিয়া আহি আছে। বেছি দিন নালাগে, নলবাৰীৰ পৰা ইয়ালৈকে আধা ঘণ্টাতে পাই যাব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কোন আহি আছে আমাৰ তাত। দাদাহঁত এতিয়া আহি পাইছে। ইমান ব্লগ আহক আহক আহক। ৱেলকাম বেক টু মাই ফাদাৰ হোম। এয়া চাওক মোৰ নিউ লুক। আৰু দাদাহঁত আহিছে, গম পাইছে কোন আহিছে, বিকাশ দাদা আহিছে। বিকাশ দাদা আহিছে এটা ভিডিঅ' শ্বুট কৰিবলৈ, আপোনালোকে চাই থাকক ভিডিঅ'টো। হ'ব ন এইটো ৰুমে চলি আছে ব্লগ দিয়াই নাই, এতিয়া দিম, ষ্টাৰ্ট কৰিম। আছে আছে ন, আছে আগতে ইন্দ্ৰধনু ক্ৰিয়েশ্যন ডান্সৰ ভিডিঅ' আছে আগতে। অ'কে, বিকাশ দেখা পাৰিছ নাই? ভাঙি খাইছে। ভাঙাই যোৱা নাই, কিন্তু এনেকুৱা অভদ্ৰমী নহয়। নাই 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 নাখায়। আমাৰ হৈ গ'ল শ্বুটিংটা। মই বিকাশৰ ওচৰত যাম। তো বিকাশ দাই ক'ব কিয় আহিছিলে। তো আমাৰ এটা নতুন ভিডিঅ' আহি আছে। ভিডিঅ'টোত মোৰ তিৰি হ'ব লাগে, এটা এটা লাগে, আৰু তিৰি মিস্ত্ৰী ৰেগুলেশ্যন সেইবিলাক। তো যিহওক শ্বুটিংটো শেষ হ'ল, আপোনালোকে ব্লেক এণ্ড হোৱাইটত পাই যাব। আৰু এই চেনেলটো আপোনালোকে চাব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকৰ মৰম পাই আৰু উৎসাহ পাই কাম কৰিব। আৰু বেছি নকওঁ, খালোঁ গল্লাত নাই নাই, মই আৰু নতুনকৈ ভাবিছোঁ ভিডিঅ' দিম বুলি। তো আপোনালোকে ট্ৰেনিং কৰি আছে, মাষ্টৰ নিয়ে পইচা নাই নাই, পইচা নাই, এইটো ইণ্টাৰ্ণশ্বিপ হয়, এইটো পইচা নাই। তো আপোনালোকে গম পালে আজি ভিডিঅ'টো বনাইছিলোঁ, আপোনালোকক মই দেখুৱালোঁ।